নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এযোৰ মেখেলা চাদৰৰ ভিডিঅ' আনিছোঁ। আজি মেখেলা চাদৰযোৰ পিংক কালাৰত হ'ব। পিংক কালাৰত ব্লেক আৰু হোৱাইট কালাৰৰ ফ্লাৱাৰ লেচটো লগাই বনাম। আৰু এই আঠাটোৰ নাম বহুতেই সুধি আছিল কমেণ্টত, সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমে মই কাপোৰযোৰৰ ছাইডটোত মই ধুনীয়াকৈ ফ্লাৱাৰ লেচটো চিলাই কৰি ল'ম। এনেকুৱা মই ফ্লাৱাৰ লেচ লগোৱা মেখেলা চাদৰৰ ভিডিঅ' মই আগতেও বহুকেইটা দি থৈছোঁ। আপোনালোকে যদি চোৱা নাই মোৰ চেনেলত গৈ চাব আগৰ ভিডিঅ'বিলাক, লগতে চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাব, গোটেইবিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো যিহেতু একেবাৰে নতুন, আপোনালোকে সহায় কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ মেখেলা চাদৰ ব্লাউজ ডিজাইন আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। আপোনালোকে মোক সহায় কৰিব বুলি আশা থাকিল। এয়া চাদৰখনৰ চাৰিওফালে ব্লেক কালাৰৰ ফ্লাৱাৰ লেচটো ধুনীয়াকৈ মই চিলাই কৰি ল'লোঁ। লৈ পেলাই এতিয়া মই চাদৰখনৰ গাটোত মই ধুনীয়াকৈ ফুলবিলাক এটা এটাকৈ কাটি লৈছোঁ। লৈ পেলাই মই লগাই যাম। মাজত এটা ফুলত মাজত এটা কলা দি ছাইডৰকেইটা বগা কৰি দিছোঁ আৰু এইফালে মাজত বগা দি ছাইডৰখিনি কলা কৰি দিছোঁ। এনেকৈ মই ডিজাইনটো বনাই লৈছোঁ। প্ৰথমে বনাই লৈ এতিয়া ধুনীয়াকৈ ফুলবোৰত আঠা লগাই মই লগাই যাম। যি ধৰণে ডিজাইনটো বনাই লৈছোঁ সেনেকৈ মই ফুলবিলাকত আঠা লগাই যাম। এনেকুৱা ধৰণৰ মেখেলা চাদৰ আপোনালোকে ঘৰত অতি সহজে বনাই ল'ব পাৰে, যিহেতু ইমান বেছি খৰচো নহয় আৰু বহুত বেছি সময়ো নালাগে। আপোনালোকেও এনেকৈ বেলেগ বেলেগ ডিজাইনত এনেকৈ কাপোৰবিলাক বনাই ল'ব পাৰে। দেখিবলৈ বৰ ধুনীয়া লগা হয় এনেকুৱা ধৰণৰ কাপোৰবিলাক। এয়া চাদৰখন মই গোটেইখিনি ফুল ধুনীয়াকৈ আঠা লগাই ল'লোঁ। দেখিবলৈ কেনেকুৱা হৈছে ক'ব আপোনালোকে। লগতে এয়া মেখেলাখনো ধুনীয়াকৈ মই মেখেলাখনো একেধৰণে আঠা লগাই ল'লোঁ। চাদৰখনত যি ধৰণে লগাইছিলোঁ মেখেলাখনত অকণমান বেলেগ কৰি দিছোঁ। আপোনালোকে যেনেকুৱা আপোনালোকৰ ইচ্ছা এনেকৈ বনাই ল'ব পাৰে। এয়া সম্পূৰ্ণ কাপোৰযোৰ বনাই হোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ধৰণৰ বেলেগ বেলেগ মেখেলা চাদৰৰ ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।